আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মেট্ৰিক পৰীক্ষাৰ্থীসকলৰ বাবে ভাল খবৰ। আজি মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টসমূহ ঘোষণা কৰা হ'ব। যিহেতু মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টসমূহ পুৱা 10 বজাৰ লগে লগে ঘোষণা কৰা হ'ব, সেই ফলাফলসমূহ আপোনালোকে কম সময়ৰ ভিতৰতে কেনেকৈ লাভ কৰিব পাৰিব বা অতি সহজতে কেনেধৰণে লাভ কৰিব পাৰিব। প্ৰথমে আপোনালোকে প্লে ষ্ট'ৰত যাব, তাৰপিছত চাৰ্চ কৰিব HSLC ৰিজাল্ট 2023 এই বুলি চাৰ্চ কৰিব। তাৰপাছত এইটো এপছ ডাউনলোড কৰি ল'ব। তাৰপাছত এপছটো ইনষ্টল হোৱাৰ পিছত আপোনালোকে অ'পেন কৰি ল'ব। অ'পেন কৰাৰ পিছত আপোনালোকে ইয়াতে এনেধৰণে দেখিবলৈ পাব। তাৰপাছত আপোনালোকে আপডেট অপশ্যনটোত গৈ আপোনালোকে ইয়াতে চাব পাৰিব। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে আপডেটসমূহ। ইয়াতে প্ৰথমতে উল্লেখ আছে 10 বজাৰ লগে লগে মেট্ৰিক পৰীক্ষাৰ ফলাফলসমূহ ঘোষণা কৰা হ'ব। আপোনালোকে প্ৰথমে এপছটো অ'পেন কৰিয়ে এনেধৰণে ইণ্টাৰফেচটো দেখিবলৈ পাব। প্ৰথমতে আপোনালোকে চেক ৰিজাল্ট নাও এইটোত ক্লিক কৰি আপোনালোকে ৰিজাল্টসমূহ চেক কৰিব পাৰিব।